সকলোকে স্বাগত মোৰ চেনেল জিঅ'ৰিলৈ। ফ্ৰেণ্ডছ, আজি আমি বনাম এইটো ডিজাইনাৰ ব্লাউজ, যিটো আমাৰ বেক ডিজাইন হ'ব লুপ আৰু বটন দি। তেতিয়াহ'লে আৰম্ভ কৰা যাওক। মই ইয়াতে ব্লাউজৰ বেক পাৰ্টটো লৈ লৈছোঁ। ইয়াতে আমি ব্লাউজৰ যিখিনি লেন্থ আছে তাৰ লগত 2 ইঞ্চ এড কৰিছোঁ। জেনেৰেলি আমি 1 ইঞ্চ এড কৰোঁ। ইয়াতে 2 ইঞ্চ লৈছোঁ কাৰণ আমাৰ ডিজাইনটোৰ কাৰণে ইয়াতে আমাৰ তলত ইয়াতে কাট লগাব লাগিব। এইটো আমি 3 ইঞ্চত এটা মাৰ্ক কৰি ল'ম। তাৰপিছত এইটো ষ্ট্ৰেইট লাইন লৈ কৰি ইয়াতে আমি কাটি ল'ম, মানে দুটা পিচ কৰি ল'ম। এই কাটিংটোৰ কাৰণে আমাৰ 1 ইঞ্চ এক্সট্ৰা লাগিব। এতিয়া এইটোকো দুটা পাৰ্ট কৰি ল'ম। তাৰ আগতে আমি নেকৰ মাৰ্কিং কৰি ল'ম। 4 ইঞ্চত নেকৰ মাৰ্ক কৰিম আৰু ডিপ দিম আমি 2 ইঞ্চ। এতিয়া নেকৰ শ্বেপ দি দিম আৰু কাটি ল'ম। এতিয়া দুটা পিচ, এইটোক আমি দুটা ভাগ কৰি ল'ম। এইখিনিতো আমি 1/2 ইঞ্চ আৰু কাট কৰিব লাগিব, কিয়নো আমাৰ মিডিলৰ গেপটো 2 ইঞ্চৰ লাগিব। ইয়াতে 1/2 ইঞ্চ কাটিং কৰিলে 1/2 1 ইঞ্চ হ'ব আৰু চিলাই মাৰ্জিনত আমাৰ যাব 1 ইঞ্চ, টোটেল 2 ইঞ্চ। এইখিনি আমি বাদ দি দিম। এইটোৰ কাৰণে আমাৰ দুটাৰ কাৰণে দুটা পট্টি লাগিব। 1 ইঞ্চৰ দুটা পট্টি কাটি ল'ম। ডিজাইনটো আমাৰ এটাচটো এনেকুৱাকৈ হ'ব। আৰু এইটো মই লুপ আগতে বনাই লৈছোঁ দৰি, এইটোৰে আমি লুপবোৰ বনাম। লুপবোৰ আমাৰ 5 ইঞ্চি কৰি আমি কাটি লৈছোঁ মই। আপোনালোকে সৰু ডাঙৰটো কৰিব পাৰে, বেক গেপটোৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া মাৰ্ক কৰি ল'ম। তলৰ পৰা 1 ইঞ্চ বাদ দিম, এইটো 2 ইঞ্চত মাৰ্ক লগাই ল'ম। ওপৰৰ পৰা 1/2 ইঞ্চ বাদ দিম। এতিয়া আমি লুপকেইটা এটাচ কৰি ল'ম। এয়া 1 ইঞ্চৰ পট্টি লাগিব আমাৰ দুটা। এতিয়া গোটেইকেইটা লুপ আমি এটাচ কৰি ল'ম। এতিয়া আমি পট্টিটো লগাম। এইটো লগতে ধ্যান দিব লাগিব যে আমি 1/2 ইঞ্চ দবাব লাগিব, বেছিও নহয় কমো নহয়, কিয়নো আমাৰ মিডিলখিনি 2 ইঞ্চ হ'ব লাগিব। এতিয়া লুপকেইটা বাহিৰ ফালে ৰাখি চিলাই কৰিব লাগিব। এক্সট্ৰাখিনি কাটিং দিয়ে। এইটো পাৰ্টৰো আমি পট্টিটো লগাই লওঁ। ফ্ৰেণ্ডছ, মোৰ ভিডিঅ' যদি ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব। এতিয়া এইটোৰ দুয়ে ভাগে আমি পট্টি লগাম। তাৰ আগতে আমি টিকেন দুটা দি ল'ম। ব্লাউজৰ তলত যি দুটা টিকেন হয় বেক চাইডৰ, নৰ্মেল ব্লাউজৰ ডাঙৰ হয়, ইয়াতে আমি সৰু সৰুকৈ দিম, কিয়নো আমাৰ কাপোৰে আছে, ইয়াত কাপোৰ কম আছে ডিজাইনৰ কাৰণে।
এতিয়া আমি টেৰা কাপোৰ লৈ লৈছোঁ পাইপিং দিয়াৰ কাৰণে। ইয়াতে মই দৰি পাইপিং বনাম। এইটো এতিয়া দৰি দি পাইপিং বনাই ল'ম। কাৰোবাৰ যদি দৰি পাইপিং শিকিবৰ ইচ্ছা আছে কমেণ্ট কৰিব। আৰু পাইপিং লগাওঁতে খুব ধ্যান দি লগাব, যাতে পাইপিং বেয়া নহয়। ফিনিচিং হোৱাটোহে ডাঙৰ কথা। চিলাই বহুতে কৰিব পাৰে, কিন্তু ফিনিচিংটোহে আমাৰ আচল কথা। আমাৰ দুয়ো ছাইডৰ পৰা পাইপিং লগোৱা হৈ গ'ল। এতিয়া আমি গলৰ পাইপিং লগাম। গলতো আমি দৰি পাইপিঙে লগাম, কিয়নো আমি লুককেইটা কণ্ট্ৰাষ্ট কালাৰৰ দিছোঁ, সেইকাৰণে কণ্ট্ৰাষ্ট কালাৰৰ পাইপিং দিম। আমাৰ এই দুই পাৰ্ট ৰেডি হৈ গ'ল। এতিয়া আমি ছাইডৰ পৰা এটাচ কৰিম। ইয়াতো আমি 1/2 ইঞ্চি ভিতৰত দিহে চিলাই কৰিব লাগিব, কিয়নো আমি 1/2 ইঞ্চিৰ 1 ইঞ্চি এক্সট্ৰা লৈছিলোঁ। দুয়ো পালৰ পৰা 1/2 ইঞ্চি গ'লে এইটো পাৰ্ট এনেকুৱাকৈ একেভাৱে এটাচ কৰি ল'ম। আমাৰ ব্লাউজ অলমষ্ট ফিনিছ হৈ গ'ল ডিজাইন। এতিয়া আমি ইয়াতে বটন এটাচ কৰিম। মই ইয়াতে ৰেড লগাইছোঁ, আপোনালোকে কণ্ট্ৰাষ্টত যিকোনো এটা কালাৰ লগাব পাৰে। কেনে লাগিলে কমেণ্ট কৰি জনাব। আজিৰ কাৰণে ইমানেই। সকলোৱে ভালে থাকিব। বাই বাই।